Hey guys, welcome back to our channel. Welcome back to our another video. আজি খুবে ব্যস্ততা আজি মানে খুবে বিজি ডে সবে নিজৰ নিজৰ কামত বিজি হৈ আছে ময়ো ৰাতিপুৱাৰ পৰা বিজি হৈ আছিলোঁ মোৰতো কাম থাকে অলৰেডি আৰু লগতে বজাৰ সজাৰ কৰি আহিলো বজাৰৰ পৰা আনিছো আমি মাছৰ মাথা আজি মাছৰ মাথা বনাব মুৰিগণ্ড বনাব বুলি কৈছে মাই তো মুৰিগণ্ড মোৰ বহুতে ফেভৰেট আৰু এতিয়া সবে নিজৰ নিজৰ কামত ব্যস্ত আৰু মাছৰ মাথাও প্ৰিপেয়াৰ হ'ব এতিয়া তো হেতুও দেখাম আমি আমাৰ ভিডিঅ'ত তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো তো এইফালে আজি আমাৰ সাফ সাফাই চলি আছে দেখাই আছো ৰব তো এইফালে আমাৰ ৰান্ধনী আজি কাপোৰ ধুই আছে বহুত কাপোৰ জমি গৈছিলে সানডে আমি কাপোৰ ধুব লাগে মই অলপ চলপ হেল্প কৰো কেতিয়াবা নাই মই কেতিয়াবা কৰো মানে নিজৰ কাপোৰ কেতিয়াবা মই নিজে ধুই লওঁ আৰু বৰ্তমান তো নাই মই কেতিয়াবা মাজে কাপোৰ ধুও তো আজি মাছৰ মাথা আনাৰ এটা ৰিজন আছিলে কালি তাই ভালকে ভাতে নাখালে বলে নিৰামিষ আছিলে ভালকে ভাত নাখায় তো সেই কাৰণে আজি মাছৰ মাথা আনিছো তো মাছৰ মাথা তাইৰো ফেভৰেট মায়ে এটা খুব ধুনীয়া মুৰিগণ্ডৰ হেৰি বনায় মুৰিগণ্ড নাই টাইপ তো সেইটো বহুত টেষ্টি হয় আৰু মোৰতো আগৰ পৰাই ফেভৰেট তো বলক চাওঁ মায়ে কেনেকে মুৰিগণ্ড বনায় আজি তো এয়া দোস্তো মই এক বাল্টি কাপোৰ ধুইছো এতিয়া মই মেলিব যাম দিয়া মোক দিয়া খুবেই হেভি তো গাইজ কাপোৰ মেলি দি আহিলো আৰু তাই মানুহ চাই কেনে যোৱাই নাই আধাৰ পৰা পলাইছে কিয় পলাইছিলা মানুহ বহি আছিলে বুলি তাই আৰু ওপৰত নগ'ল আমি ভাবিছিলো ওপৰত গৈ অলপ ব্লগ বনাম বাট মই বাল্টিলৈ গৈ পিছফালে চাওঁ নাই দেখোন তাৰপিছত চাইছো মানুহ আছে কনষ্ট্ৰাকশ্যন কাম চলি আছে বেচিকেলি ওপৰত তো সেইকাৰণে মানে অলপ আৱাজো আপুনি আপোনালোকে কেতিয়াবা ভিডিঅ'ত পাব আৱাজ বহুত কিবা কিবি মেচিন চলি থাকে তো বৰ্তমান এতিয়া লিপিকাই ধুই আছে মাছ আৰু মাছটো দেখাওঁ ইমান ধুনীয়া হয় মাছৰ মাথাবিলাক একদম ফ্ৰেছ মাছৰ মাথা আনিছো আমি তো এয়া চাওক মাছৰ মাথা এইটো কেনেকৈ ধুব লাগে মই মাছৰ মাথা ধুব নাজানো নিমখ দি পুৰা ধুব লাগে নেকি অলপ না খিলু চিলু ওলাই যাব খিলু আৰু চিলু কি কোৱা তো চাওক কোনোবাই চকুৰ ওপৰতো ছানস্ক্ৰীম লগাই চা চকুৰ ওপৰতো ছানস্ক্ৰীম লগাই হে ভগৱান কিয়া হোগা ইস দুনিয়া কা কিয়া তো এইফালে মাছ ভাজা ষ্টাৰ্ট হৈ গৈছে মাছ নহয় মানে মাছৰ মাথা এয়া মাছৰ মাথা ভাজা আৰু মুৰিঘণ্ট হ'ব আৰু পুৰা একদম টেন্স আমাৰ মা বনাওঁতে মাছ ভাজা পুৰা একদম এক্সপ্ৰেছন দেখা পাই আছে আৰু ভাজি আছে মাছ তো কেনেকৈ বনাব এইটো হা আলু মটৰ দিটো বনোৱা নাছিলে আগতে আৰে মানে আজি আৰু বেলেগ টাইপৰ ডিছ বনাম অলপ থৈ দিব না এই চাউলেৰে যে কিবা বিয়া বাৰীত যেনেকৈ মাছৰ মাথা বনায় তেনেকৈ বনাব হা মুৰিঘণ্ট টাইপ বনাব অলপ বহুত মাছ আছে না আজি তো আজি বহুত মাছ আছে কিয় ক'লো বিকজ আজি আমি তিনিজনে আছোঁ ভাইটি নাই ভাইটি ওলাই গৈছে মানে লিপিকাৰ ভাইটি তো আমি তিনিজনে মাছটো বহুত হৈ গ'ল মানে 1 কেজিৰ ওপৰত আছে মাছৰ মাথা এইফালে মই কাপোৰ আগতে ৰাতিপুৱা মেলি দি গৈছিলোঁ তো এইবিলাক শুকাই গৈছে আৰু তাই এতিয়া উঠাই আছে বিকজ তাই ডিউটি এইটো আৰু সেইফালে মাৰ কাপোৰবিলাক মেলি দিয়া গৈছে এইবিলাক ক্লিপ লগাব লাগিব আৰু কি খাই আছা তুমি হা কি চবাই আছে এইবিলাক দাঁতৰতো অৱস্থা নাই আৰু চাম্বুল কি চাম্বুল নহয় তাম্বুল চবাই থাকে দেখোন এইফালে এটা দাঁত অলপ প্ৰব্লেম আছে এইটো ৰুট কেনেল ট্ৰিটমেণ্ট RCT নেকি কয় RCT ৰুট কেনেল ট্ৰিটমেণ্ট কৰিব লাগিব তো সেইটোও আমি কৰাম সোনকালে এতিয়া ক'ভিডৰ কাৰণে অলপ মানে যোৱা নাই আৰু এইফালৰ ভিউ এবাৰ দেখাওঁ আপোনালোকক আকৌ খুব ধুনীয়া ভিউ আৰু মানে ইচ্ছা যায় মানে সেইফালে এবাৰ যাম কেতিয়াবা যদি এইফালেদি যাব পাৰি মানে যাব ইচ্ছা পাহাৰৰ ওপৰত দেখাই আছোঁ এয়া চাওক নহয় এইটো কাপোৰ নহয় এইটো ওপৰত লৈ যাওঁ অলপ য়েছ এই ভিউটো মানে একদম ধুনীয়া লাগে মোক মই আৰ্লি মৰ্ণিং কেতিয়াবা আহি এনে ভিউটো চাই যাওঁ আৰু পাহাৰবিলাক ইটছ লাইক কানেক্টিং উইথ নেচাৰ কিমান কাপোৰ বাপৰে
হা আৰু এইফালে চাওক DIY মানে এইবিলাক টাব বনোৱা গৈছে হেৰিৰে টাইলছেৰে ভিতৰত এটা হোল কৰি দিয়ে DIY হয় নেকি মই মানে ভুলকে ৱৰ্ড কৈ আছিলোঁ DIY do it yourself हाँ you are correct yes you आप जीत चुके हैं 50 लाख रुपए तो क्या करेंगे इस धनराशि का आप स्कूटी চলাব জানা গাইজ এটা জমনি কথা কওঁ তাই স্কুটি চলাব জানে নো ডাউট বাট তাই ক্ৰেছ লেণ্ডিং কৰে সদায় ক্ৰেছ লেণ্ডিং কৰে মানে কি হয় যেতিয়া গাড়ীটো ষ্টপ হ'ব তেতিয়া ভৰি মানে মানে হেৰি নিদিয়ে নমাবলৈ পাহৰি থাকে পাহৰি চলাব মানে যদি এক বছৰৰ পিছত এদিন স্কুটি চলাব দিয়ে তো হ'বই তুমি মোক দিয়া নেকি আৰু ফালে চাহ কি খাইহে আছচোন হে আরে মটর ইমান বাছিছো ইমান বাছিছে খাই আছে ই এনেকে আধা দিব লাগে আনতে আৰু এটা ট্যাক্স মিঠা মিঠা মটর মজা মা ইমান কিনি হ'ব না হৈ যাব আৰু এটা খাই লওঁ তাৰপিছত দি দিম খাওয়া খালি সৰু সৰু মটৰ মিঠা মিঠা তো গাইজ মাছৰ মাথা ৰেডি ষ্টক আৰু মাছৰ মাথাৰ ভিডিঅ'ৰ মানে পুৰা ৰেচিপিটো দেখাব নোৱাৰিলোঁ বিকজ কামত ব্যস্ত হৈ আছিলোঁ এইফালে মোৰ কল আহি আছিলে চ' সেইকাৰণে তো আপোনালোকে যদি ভিডিঅ' মানে এই ৰেচিপিটো লাগে তো প্লিজ আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব ৰেচিপিৰ কাৰণে আমি ডেফিনেটলি এই ৰেচিপিটো দেখাম বহুতে টেষ্টি হয় গন্ধটো ইমান ধুনীয়া আহি আছে মুখত এতিয়াই পানী আহি আছে ৱাহ তৰকাৰী ইজ ৰেডি তো এইয়া আমাৰ মাছ তৰকাৰী ইজ ৰেডি একেবাৰে মজা স্মেল আহি আছে গৰম মছলা দিছে নেকি গৰম মছলা দিয়া হৈছে এইটোত অলপ মাংস টাইপ গোন্ধ আহি আছে বিলাহী টমেটো আৰু মটৰো দিছে খুব ধুনীয়া লাগি আছে চাই কিনে ৱাও ফ্ৰেন্ডছ গুড ইভিনিং এতিয়া পাইছে 7:30 মই পুৰা শুই গৈছিলোঁ এতিয়া জাষ্ট খাই পালোঁ আৰু বাহিৰত চাইছোঁ মা ভাইটি বিকাশ চব বহি আছে তো ভাবিলোঁ অকণমান চাহ বনাই লওঁ তাহাঁতৰ চাগে চাহ খাব মন গৈছে মই শুই থাকোঁতে মানে ইমানে টোপনি আহিলে মই গমেই পোৱা নাই 7:30 হৈ গৈছে বুলি আৰু তাহাঁতেও উঠাই দিয়া নাই তো উঠিলোঁ এতিয়া যাওঁ চাহ বনাওঁ তাৰপিছতে ভাতৰো ৰেডি কৰিব লাগিব যিহেতু 7:30 হৈ গৈছে অলমষ্ট তো এতিয়া যাওঁ চাহ বনাওঁ লগে লগে ভাতো বনাম তো আপোনালোকক লগ পাই আছোঁ আগতে চাহটো খাই লৈছোঁ কি কৰি আছা আৰু কিবা গান গাই আছিলে গাচোন আকৌ এইটো কি চাহ আৰু এইটো টেষ্টি তো গাইজ আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ আজি আৰু বিশেষ একো নাই আজি এতিয়া আমি চাহ খাম চাহ পাপৰ ৰেডি হৈ গৈছে চাহ খাম আজি দিনত যি খানা বনাইছে সেইখিনিয়ে খাম তো আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে আমাৰ ব্লগবিলাক ভাল লাগি আছে তো আহি আছোঁ আৰু অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই